নমস্কাৰ এইবাৰ স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ অৰ্থনীতি ৰিভাইভ কৰাৰ একমাত্ৰ উপায় হিচাপে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ এক দীঘলীয়া ভাষণ দিলে তেন্তে নিশ্চয়কৈ আত্মনিৰ্ভৰ ভাৰতেই মোদী চৰকাৰৰ নেক্সট মাষ্টাৰ ষ্ট্ৰোক হ'ব কিন্তু যি সময়ত সকলোতে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰচাৰ কৰা হৈছে সেই সময়তেই দেশত আগৰ পৰা ৱেল এষ্টাব্লিছড হৈ থকা কিছুমান আত্মনিৰ্ভৰ ইণ্ডাষ্ট্ৰীক বিপদৰ মুখলৈ ঠেলি দিয়া হৈছে গান্ধীজীৰ স্বদেশী আন্দোলনৰ জটৰটোৰ পৰা আৰম্ভ হোৱা বৰ্তমানৰ ভাৰতৰ বৃহৎ টেক্সটাইল ইণ্ডাষ্ট্ৰীটো কেনেদৰে বিপদৰ মুখলৈ ঠেলি দিয়া হৈছে আজি ইয়াৰ বিষয়ে আলোচনা কৰিম আৰু শেষত আপোনালোকক এইটো ক'ম যে আত্মনিৰ্ভৰৰ আঁৰত মোদী চৰকাৰে ব্যক্তিগত কৰ্ণৰহে খেল খেলিব নেকি তেন্তে আহক ময়ূৰ চৰাইক চানা কেইটামান খুৱাই লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান সময়ত ভাৰতৰ অতিকৈ লাভজনক তথা আত্মনিৰ্ভৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীটোৰ অৱস্থা অতি শোচনীয় যিটো সময়ত এই ইণ্ডাষ্ট্ৰীটোক আটাইতকৈ বেছি চৰকাৰৰ সহায়ৰ প্ৰয়োজন আছিল সেই সময়তেই চৰকাৰে এই ইণ্ডাষ্ট্ৰীটোক কোনো গুৰুত্ব দিয়া নাই আনকি আজি 2-3 মাহৰ পূৰ্বে যোনটো 20 লাখ কোটি টকীয়া পেকেজৰ ঘোষণা কৰা হ'ল সেই পেকেজটোতো এই ইণ্ডাষ্ট্ৰীটোৱে কোনো ধৰণৰ বিশেষ স্থান লাভ নকৰিলে দেশৰ প্ৰায় হাজাৰ হাজাৰ পাৱাৰলুম বা বৈদ্যুতিক তাঁতৰ অৱস্থা ভিতৰৰ পৰা কমাত ফুফুলা হৈ পৰিছে ঠিক তেনেদৰে হেণ্ডলুম বা হাতে বোৱা তাঁত আৰু হেণ্ডিক্ৰাফ্ট বা হস্তশিল্পৰ অৱস্থাও অতি শোচনীয় কিন্তু এনে এক জটিল সময়তেই আজি কেইদিনমানৰ পূৰ্বে চৰকাৰে অল ইণ্ডিয়া হেণ্ডলুম বোৰ্ড আৰু অল ইণ্ডিয়া হেণ্ডিক্ৰাফ্ট বোৰ্ড সম্পূৰ্ণৰূপে শেষ কৰি পেলালে এফালে কৰোণাৰ মাধমাৰ আকৌ আনফালে চৰকাৰৰ মাধমাৰ এই টেক্সটাইল ইণ্ডাষ্ট্ৰীটোৰ বাবেই ভাৰত টেক্সটাইল এক্সপৰ্টৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় নম্বৰত আছে আৰু টেক্সটাইল এক্সপৰ্ট কৰি আটাইতকৈ বেছি প্ৰফিট উপাৰ্জন কৰা দেশৰ ভিতৰতো ভাৰতৰ স্থান দ্বিতীয় সমগ্ৰ ভাৰতত টেক্সটাইলৰ অন্তৰ্গত হেণ্ডিক্ৰাফ্ট বা হস্তশিল্পৰ লগত প্ৰায় 60 লাখ মানুহ নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰায় 3,20 লাখ মানুহ এই হস্তশিল্পৰ ওপৰতেই নিৰ্ভৰশীল আমাৰ ভাৰতত মুঠ 30 লাখ হেণ্ডলুম হাউচহোল্ড আছে আৰু তাৰ ভিতৰত বেছিভাগেই আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে পশ্চিমবংগৰ আমাৰ দেশৰ এমপ্লয়মেণ্ট তথা অৰ্থনীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এই ইণ্ডাষ্ট্ৰীটোক চৰকাৰে ভালেমানখিনি গুৰুত্ব দিব লাগিছিল কিন্তু ইয়াৰ উল্টাহে দেখা গৈছে চৰকাৰে প্ৰতি বছৰে এই ইণ্ডাষ্ট্ৰীটোৰ বাজেট ক্ৰমাৎ কমাইছেহে এই বছৰ এই ইণ্ডাষ্ট্ৰীটোৰ বাবে 3,514 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল কিন্তু যদিহে আপুনি 2013-14 চনত যেতিয়া মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱা নাছিল তেতিয়াৰ বাজেট চাই তেন্তে তেতিয়াৰ বাজেট এতিয়াৰ বাজেটৰ প্ৰায় দুগুণ আছিল মানে তেতিয়া বাজেট আছিল প্ৰায় 7,000 কোটি টকা কিন্তু মোদী চৰকাৰ অহাৰ পিছত এই বাজেট ক্ৰমাৎ কমাবলৈ ধৰিলে সেই হিচাপত 2018-19 চনত 6,900 কোটিলৈ কমোৱা হ'ল তাৰ পিছত 2019-20 বৰ্ষত 4,700 কোটি কৰা হ'ল তাৰ পিছত এই বছৰ কমাই 3,514 কোটি কৰি দিয়া হ'ল এতিয়া আপোনালোকে শুনি আচৰিত হ'ব যে টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ বেছিভাগ খণ্ডতেই আমাতকৈ প্ৰায় 3 গুণ বেছি টকা বাংলাদেশেই খৰচ কৰে আৰু সেয়েহে টেক্সটাইল এক্সপৰ্টৰ ক্ষেত্ৰত বাংলাদেশৰ অৱস্থা অতি উন্নত আৰু মৰাপাট বা জুট এক্সপৰ্টৰ ক্ষেত্ৰত বাংলাদেশ পৃথিৱীৰ ভিতৰত 1 নম্বৰ স্থানত আছে আৰু তাৰ পিছতহে ভাৰতৰ স্থান আহে ভাৰত চৰকাৰে প্ৰতি বছৰে টেক্সটাইল ইণ্ডাষ্ট্ৰীটোৰ পৰা হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে আপুনি যদিহে ডাটাবোৰ চাই তেন্তে কেৱল হেণ্ডিক্ৰাফ্ট এক্সপৰ্ট বা হস্তশিল্প এক্সপৰ্টৰ পৰাই যোৱা বছৰ চৰকাৰে 36,798 কোটি টকা উপাৰ্জন কৰিলে ঠিক তেনেদৰে হেণ্ডলুম বা তাঁত শিল্পৰ পৰা প্ৰায় 2,300 কোটি টকা উপাৰ্জন কৰিলে আপোনালোকে ভাবি চাওক চৰকাৰে এই ইণ্ডাষ্ট্ৰীটোৰ পৰা হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰাৰ পিছতো উপাৰ্জিত ধনৰ 10%ও এই ইণ্ডাষ্ট্ৰীটোৰ বাবে বাজেটত খৰচা কৰিব নিবিচাৰে এতিয়া নিশ্চয়কৈ আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈছে যে ইমানকৈ প্ৰফিট দিয়াৰ পিছতো চৰকাৰে এই ইণ্ডাষ্ট্ৰীটোৰ বাজেট বছৰি কমাইছে কিয় ইয়াতো চৰকাৰৰ এটা টুইষ্ট থাকিব পাৰে আৰু সেইটো হৈছে বছৰি বাজেট কমোৱাৰ ফলত যদিহে আজিৰ পৰা 1-2 বছৰৰ পাছত টেক্সটাইল ইণ্ডাষ্ট্ৰীয়ে লোকচানৰ সন্মুখীন হয় তেন্তে মোদী চৰকাৰে লোকচানৰ অজুহাত দেখুৱাই মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ বন্ধু যেনে আম্বানী আৰু আদানী আদিৰ দৰে পুঁজিপতিসকলক এই আত্মনিৰ্ভৰ ইণ্ডাষ্ট্ৰীটো গতাই দিব পাৰে মোদীজী যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু যদিহে বেয়া পালে তেন্তে ডিসলাইক কৰি ইয়াৰ কাৰণটো কমেন্ট সেকশনত জনাব কিয়নো আপোনালোকৰ ফিডবেক আমাৰ বাবে বহুত ইম্পৰ্টেন্ট ধন্যবাদ জয় আই অসম জয় হিন্দ